ৰেখাছ কিচেনলৈ সকলোকে স্বাগতম আৰু অভিনন্দন। আজি মই বনাবলৈ লৈছোঁ ভোট জলকীয়া আৰু তেতেলীৰ আচাৰ। ভোট জলকীয়াখিনি প্ৰথমে ভাল ধৰণে ধুই ঠাৰিবোৰ গুচাই পানীটো নাইকিয়া কৰিবলৈ 1 ঘণ্টামানৰ কাৰণে ৰ'দত দি ল'ব বা কাপোৰেৰে মোহাৰি ফেনতো শুকুৱাই ল'ব পাৰে। তাৰপিছত ভোট জলকীয়াখিনিত কাটা চামুচ বা অন্য উপায়েৰে খুচি খুচি ফুটা কৰি দিব। হিচাপে ব্যৱহাৰ কৰিছোঁ সৰিয়হ, মেথি, পাঁচফোৰণ। এইখিনি মই মিক্সিত আধা খুন্দা কৰি ল'ম। এতিয়া তেতেলীখিনিত মই ভিনেগাৰত দি 1 ঘণ্টামানৰ কাৰণে তিয়াই থ'ম। মই এপল চাইডাৰ ভিনেগাৰ ব্যৱহাৰ কৰিছোঁ, সাধাৰণ হোৱাইট ভিনেগাৰ ব্যৱহাৰ কৰিলেও হ'ব। এতিয়া পিচি লোৱা মছলাখিনি মই জলকীয়াখিনিত দি দিছোঁ। প্ৰয়োজন অনুসৰি হালধি, এক চামুচ হিং, প্ৰয়োজন অনুসৰি নিমখ, তেতেলীখিনি মই গুটিৰে সৈতে তেতেলীখিনি দি দিছোঁ। গুটিটো গুচাই পাল্পটো উলিয়াইও দিব পাৰে। আৰু ইয়াত মই কেঁচা মিঠাতেলি ব্যৱহাৰ কৰিছোঁ। এতিয়া আচাৰখিনি মছলাৰ সৈতে ভালকৈ সানি দিলে আচাৰ ৰেডি হৈ যাব আৰু কেইবাদিনো ভালদৰে ৰ'দত দি থাকিলে আচাৰখিনি খাব পৰা হৈ যাব। মছলাৰে সৈতে গোটেইখিনি ভালদৰে সানি দিব আৰু এসপ্তাহমানৰ কাৰণে ভাল ধৰণেৰে ৰ'দত দিব। ৰ'দত দিওঁতে সদায় ৰ'দ থাকোঁতে দিব লাগে আৰু ৰ'দ সোমোৱাৰ আগতেই আচাৰখিনি সোমোৱাব লাগে। এইদৰে আচাৰ বহু দিনলৈকে ভালে থাকে। যদিহে আচাৰৰ ৰেচিপিটো চাই ভাল পালে তেন্তে কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।